আপোনালোকে হয়তো আমাৰ ভাৰতত থকা তাজমহলৰ কথা জানে আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ ওচৰত তাজমহলৰ ওপৰত 5টা ফেক্টছৰ কথা ক'বলৈ চেষ্টা কৰিম। তো যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে তেনেহ'লে এইটো ভিডিঅ'ৰ তলত আপুনি কমেণ্ট কৰি জনাব যে আপোনাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আৰু লগতে এই ভিডিঅ'টোত আপুনি 20তকৈ বেছি লাইকৰ টাৰ্গেট কমপ্লিট কৰি দি দিব। তো প্ৰথম ফেক্টছটো কৈছোঁ সেইটো হ'ল যে এই যি তাজমহল আছে এই তাজমহলটো বনাওঁতে প্ৰায় 22 বছৰ সময় লাগিছিল আৰু এই তাজমহলটো বনাইছিল প্ৰায় 22,000 কাম কৰা মানুহে, অৰ্থাৎ 22,000 মানুহে একেলগে দিনে ৰাতিয়ে কাম কৰি 22 বছৰৰ মূৰত অৰ্থাৎ 1632 চনৰ পৰা 1653 চনলৈকে শাহজাহানে এই তাজমহলটো এই যিবোৰ মজদুৰ আছে এই মজদুৰৰ দ্বাৰা বনাইছিল আৰু এই তাজমহলটো সম্পূৰ্ণ হৈ উঠোতে লাগিছিল 22 বছৰ। এইটো এটা আপোনালোকৰ জানিবলগীয়া ফেক্টছ, কাৰণ ইমান বছৰ ধৰি এই যি তাজমহল আছে এই তাজমহলটো বনাই থকা হৈছিল আৰু অৱশেষত প্ৰায় 22 বছৰৰ পিছতহে এই যিটো তাজমহল এই তাজমহলৰ সম্পূৰ্ণভাৱে নিৰ্মাণ হৈ গৈছিল। আৰু এতিয়া কৈছোঁ 2 নম্বৰ ফেক্টছ, সেইটো হ'ল যে এই যি তাজমহল আছে এই তাজমহলটো যিখিনি ঠাইৰ ওপৰত থিয় হৈ আছে বা তাজমহলৰ যিটো বেছ অৰ্থাৎ তাজমহলৰ যিটো তলৰ পিনে এই তলৰ পিনে ব্যৱহাৰ কৰা হৈছে কাঠ। তো আপুনি এতিয়া ভাবিব পাৰে যে এই যিবোৰ কাঠ আছে এই কাঠ যিহেতু ইয়াত ব্যৱহাৰ কৰিছে তো ইমান দিনলৈকে তাজমহলটো কেনেকৈ ধুনীয়াকৈ থিয় হৈ আছে। তো এই যি শাহজাহানে যিবোৰ কাঠ আনিছিল এই কাঠবিলাকৰ এনেকুৱা এটা গুণ আছিল যিটো গুণ এই যি আমাৰ নৰ্মেল কাঠ এই নৰ্মেল কাঠতকৈ অলপ বেলেগ। আমাৰ যিবোৰ নৰ্মেল কাঠ আছে এই নৰ্মেল কাঠবোৰ কি হয়, যেতিয়া পানীৰ পৰশ পায় তো তেতিয়া এই কাঠবোৰ লাহে লাহে দুৰ্বল হৈ যায় আৰু দুৰ্বল হৈ গৈ এই কাঠবিলাক খহি যায়। কিন্তু শাহজাহানে যিটো কাঠ ব্যৱহাৰ কৰিছিল তাজমহলৰ তলত সেই কাঠটো অলপ বেলেগ ধৰণৰ আছিল, অৰ্থাৎ সেই কাঠটোৱে যিমান বেছি পৰিমাণে পানী লাভ কৰিব সেই যিটো কাঠৰ যিটো দৃঢ়তা সেই যিটো কঠিন সেই কঠিনটো কাঠৰ বহুত বেছি হৈ যায়, অৰ্থাৎ কাঠটো লাহে লাহে বেছি ষ্ট্ৰংহে হৈ গৈ থাকে। আৰু তাৰ বাবেহে শাহজাহানে এই যিটো তাজমহল আছে এই তাজমহলটো নদীৰ কাষত বনাইছিল যাতে এই যিবোৰ কাঠ আছে এই কাঠে পানী লাভ কৰে আৰু পানী লাভ কৰি এই যিটো তাজমহল আছে এই তাজমহলটো যাতে চিৰদিনৰ কাৰণে এনেকৈ মজবুত হৈ থাকে। তো তেতিয়াই ইমান টেকন'লজি খটাই বা ইমান মাথা মাৰি শাহজাহানে এই যিবোৰ কাঠ আছে এই কাঠবোৰ ব্যৱহাৰ কৰিছিল। আৰু এতিয়া কৈছোঁ 3 নম্বৰ ফেক্টছ, সেইটো হ'ল যে আপোনালোকৰ হয়তো বহুতে ভাবে যে শাহজাহানে যেতিয়া তাজমহল বনাইছিল তো তাজমহলটো যেতিয়া সম্পূৰ্ণ হৈছিল তো সম্পূৰ্ণ হোৱাৰ পিছত যিবোৰ মজদুৰ আছে এই মজদুৰবোৰৰ হাত কাটি দিছিল। কিন্তু বিভিন্ন ইতিহাসবিদে প্ৰমাণ কৰিছে যে শাহজাহানে এই যি মজদুৰ আছে এই মজদুৰবোৰৰ হাত কাটি দিয়া নাছিল, বৰং এই যিবোৰ মজদুৰ আছে এই মজদুৰবোৰৰ সৈতে কণ্ট্ৰেক্টত চাইন কৰাইছিল যে তেওঁলোকে আৰু দ্বিতীয় এনেকুৱা এটা যিটো তাজমহল এনেকুৱা আৰু দ্বিতীয় এটা তাজমহল যাতে তেওঁলোকে নবনায় আৰু লগতে তেওঁলোকক চিৰ জীৱনৰ কাৰণে তেওঁলোকৰ যিটো দৰমহা সেই দৰমহাটো শাহজাহানে তেওঁলোকক দি দিছিল, অৰ্থাৎ শাহজাহানে তেওঁলোকৰ যি মজদুৰ আছে এই মজদুৰবোৰৰ হাত কাটি দিয়া নাছিল। আৰু এতিয়া কৈছোঁ 4 নম্বৰ ফেক্টছ, সেইটো হ'ল যে তাজমহলৰ বাহিৰ পিনে কেইটামান মিনাৰ আছে আৰু এই মিনাৰ কেইটা নৰ্মেল আমি দেখা পালে পোন হৈ থকা যেন লাগে, কিন্তু এই যিকেইটা মিনাৰ আছে এই মিনাৰ কেইটা অলপ বাহিৰৰ পিনে হালি আছে। আৰু এইটো শাহজাহানে বহুত ভাবি চিন্তি এই যি মিনাৰ আছে এই মিনাৰ কেইটা অলপ হেলনীয়াকৈ বনাইছিল, তাজমহলৰ বাহিৰৰ পিনে হেলনীয়াকৈ। তাৰ কাৰণ এটাই আছিল যে যদি কেতিয়াবা ভূমিকম্প আহি যায় তো ভূমিকম্প আহোঁতে যদি এই মিনাৰ কেইটা বাগৰি পৰে তো তেতিয়া বাগৰি পৰিলে মেইন যিটো তাজমহল আছে এই তাজমহলটোত ক্ষতি হ'ব, যাৰ বাবে এই যিকেইটা মিনাৰ আছে এই মিনাৰ কেইটা অলপ বেকাকৈ বনোৱা হৈছিল যাতে ভূমিকম্প বা আন যি প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগত যদি কেতিয়াবা কিবা প্ৰব্লেমো আহি যায় বা এই মিনাৰ কেইটা ভাঙি পৰে যাতে এই তাজমহলৰ যিটো মেইন যিটো তাজমহল এই তাজমহলত যাতে কোনো ক্ষতি নহয়। আৰু এতিয়া কৈছোঁ অন্তিমটো ফেক্টছ, সেইটো হ'ল যে আপোনালোকে যি তাজমহল এতিয়ালৈকে দেখা পাইছে বা আপুনি যদি তাজমহল চাব গৈছে তো আপুনি যি তাজমহল দেখা পাইছে এই যিটো তাজমহলৰ যিটো আপুনি গৈয়ে দেখা পায় এইটো আপোনাৰ তাজমহলৰ ফ্ৰণ্ট ছাইড নহয়, অৰ্থাৎ এইটো ভাগ তাজমহলৰ পিছ ছাইডটো। কাৰণ সেই সময়ত যি শাহজাহান আছিল এই শাহজাহানে তাজমহলত প্ৰৱেশ কৰিছিল নদীৰে আহি, তো নদীৰ বাগে থকা যিটো ভাগ আছে এই ভাগটোৱে তাজমহলৰ প্ৰথম ভাগ। আৰু আপুনি যি এতিয়ালৈকে ভাবি আছিল যে তাজমহল এনেকুৱা বা আমি গৈয়ে তাজমহলৰ এই ছাইডটো দেখা পাইছোঁ তো এই ছাইডটোৱে ফ্ৰণ্ট হ'ব, তো তেনেকুৱা নহয়। অৰ্থাৎ আপুনি এতিয়ালৈকে যিমান ফটোত দেখা পাইছে সেইটো তাজমহলৰ বেক ছাইডটো। আৰু আকৌ বিভিন্ন ফেক্টছ আছে তাজমহলৰ ওপৰত, যদি আপোনাৰ এইকেইটা চাই ভাল লাগিল তেনেহ'লে আপুনি তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকক মই এনেকুৱা আৰু কেইটামান ফেক্টছ লৈ আহিম তাজমহলৰ ওপৰত। আৰু যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেনেহ'লে অৱশেষত মোৰ এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব পাৰে। আজিলৈ থেংক ইউ।